Hello guys, welcome to back to my YouTube channel Full Power 1000. So guys, পিছফালে আপোনালোকে চাবলৈ পাৰিছে কি সুন্দৰ এটা সত্ৰ। তো আপোনালোকক দেখাম বুলি ভাবি আছিলো, কিন্তু আজি সময় মিলিলে ঈশ্বৰে মোৰ প্ৰণাম শুনিলে। তৰা সত্ৰখন একচুৱেলি অতি সুন্দৰ। এতিয়া আপোনালোকে দুই সাইডেৰে আহিব পাৰে, এক সাইড হল ইটো সাইডেৰে আহিব পাৰে আৰু এটা সাইড হল সেইটো সাইডেৰে আহিব পাৰে। তো ইয়াত হনুমান মন্দিৰ এখন আছে আৰু সুন্দৰ এটা পৰিৱেশ ইয়াত। বলক আমি ভিতৰলৈকে অকমান আগবাঢ়ি যাওঁ, কি আছে আপোনালোকক দেখাও। তো গাইজ ভিতৰত অকমান সোমাই যাওঁ, আপোনালোকে চাই থাকিব কি আছে ভিতৰত। মানে সাইডে ইমান ভিতৰতো সোমাব নোৱাৰিম কাৰণ পাৰ্মিশ্যন যিহেতুকে নাই। তো বলকচোন যাওঁ আমি। এইটো হ'ল মন্দিৰটো। তো ইয়াত কেমেৰা দি থৈ দিছে আৰু এনেকৈ আহিলোঁ। এইটো হ'ল মেইন গেটটো। সূৰ্যৰ পোহৰৰ কাৰণে চাগে আপোনালোকে ভালকৈ দেখা পোৱা নাই। তো যিমান দূৰ পাৰোঁ সিমানখিনি দেখুৱাম। আৰু বিভিন্ন ভক্তবৃন্দ আহিছে। এনেকৈ আমি সোমাই আহি এইটো চাইডেও এটা মন্দিৰ আছে, অকণমান সোমাই আহিব লাগিব। সুন্দৰ এটা মন্দিৰ মুকুটৰ নিচিনা। পৰিৱেশটো অতি সুন্দৰ এটা পৰিৱেশ। তো ইয়াত ভাল লাগে। আৰু গাইজ আমি এতিয়া ভিতৰৰ ফালে সোমাই আহিলোঁ, তো ইয়াতে এটা পুখুৰী আছে হা। এই পুখুৰীটোত মাছ আছে, কাছ আছে। আপোনালোকক যিমান দূৰ পাৰোঁ সিমান দূৰ দেখাবলৈ চেষ্টা কৰিম। এইটো হ'ল পুখুৰী, মন্দিৰটোৰ ঠিক কাষতে আছে এই পুখুৰীটো। অলপ পিছত আমি ইণ্টাৰভিউ ল'ম। এই সত্ৰখনৰ সভাপতি, সম্পাদক, সভাপতি সকলো ইয়াত থাকে। সত্ৰখনৰ পিছফাল ভাগটো ইয়াত খোৱা পানীও পাব, হাত ভৰিও ধুব পাৰিব। পাৰ্মিশ্যন নাই ভিতৰত ভিডিঅ' বনাবৰ কাৰণে। তো আমি যিমান দূৰ পাৰোঁ বাহিৰৰ ভাগটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। মই এতিয়া এই সত্ৰখনৰ সভাপতিৰ লগত আছোঁ আৰু এই সত্ৰখনৰ বিষয়ে অকমান কিবা ক'ব। এখন হ'ল খতৰা সত্ৰ। হয়। সত্ৰখন প্ৰতিষ্ঠাৰ এতিয়া 456 বছৰ হ'ল। মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য শ্ৰী শ্ৰী গোবিন্দ হাতৈয়ে এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে। আৰু প্ৰতিষ্ঠা কালত এই অঞ্চলত অত্যন্ত জংঘল আছিল, তৃণান্তব্য জংঘল। তেওঁ ব্ৰহ্মপুত্ৰেৰে আহি ননৈ নদীয়েদি সোমাই আহি এই ঠাইত য'ত আমাৰ বৰ্তমান কীৰ্তনঘৰ আছে, মণিকূট আছে, ইয়াতে তেওঁ সত্ৰখন পাতিলে। প্ৰথম অৱস্থাত তেওঁ ইয়াতে নদীৰ পাৰত গধূলি হোৱাৰ কাৰণে ৰৈছিলহি আৰু ৰাতি তেনেকৈ থাকিলে। ৰাতিপুৱাৰ ভাগত এই জংঘলৰ মাজতে এটা বিষাক্ত সাপক এটা বামুণ ভেকলাই গিলিছে। তাৰমানে সাপে ভেকুলী খায়, ভেকুলীয়ে কিন্তু সাপক গিলা, এনেকুৱা এটা নাভূত নাচুক দৃশ্য দেখা পায়। তেওঁ ইয়াতে থান বা সত্ৰ পতাৰ চিন্তা কৰি ঠাই চাফা কৰি সত্ৰ পাতিলে। দেখুৱাই তাৰ আগত নাম কীৰ্তন কৰি সিহঁতক দেখুৱালে সিহঁতে তেওঁ শৰণ ল'লে। তাৰপিছত ইয়াত গুৰু আসন স্থাপন কৰিলে, ভাগৱত স্থাপন কৰিলে। আৰু তেতিয়াৰ পৰা সত্ৰখন এতিয়ালৈ 3 সন্ধিয়াৰ নাম কীৰ্তন ধুনীয়াকৈ চলি আছে। 3 সন্ধিয়া ৰাতি প্ৰাতঃকালে হয়, দুপৰীয়া হয়, মধ্যাহ্ন সময়ত হয়। আৰু ইয়াত আমাৰ মহাপুৰুষ শংকৰদেৱ গুৰুজনাই যিখিনি সৃষ্টি কৰিছিল সংস্কৃতি, সেইখিনি চৰ্চা হৈ আছে। নৃত্য, গীত, ভাওনা আটাইবিলাক হৈ থাকে। ইয়াৰ উপৰি আমাৰ দৰঙৰ যি ঐতিহ্যমণ্ডিত ফুলীয়া ভাৱৰীয়া দৰঙতেই আপোনালোকে জানিলে। তো এই সত্ৰখনৰ মৰ্মান্তিক কিছুমান ঘটনা, যে ইয়াত কেনেকৈ বস্তুটো কি হ'ল। আপোনাৰ নামটো একবাৰ জানিব বিচাৰিছোঁ। মহন্ত, শ্ৰী যাদৱ মহন্ত। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। তো ভিডিঅ'টো যদি চাই ভাল পালে আৰু এইমাত্ৰ সাক্ষাৎকাৰ ল'লোঁ, তে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু জল্দি দিব। জল্দি ছাবস্ক্ৰাইবটো 1K হ'ব লাগিব। তো আজিলৈ এৰিলোঁ। জয় হিন্দ, জয় ভাৰত।